সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া সন্ধিয়া হৈ আহিল, তো গৰু বন্ধাৰ সময়। তো খুব ধুনীয়াকৈ মানে গৰুকেইটা গোহালিলৈ বান্ধিবৰ কাৰণে লৈ অহা হৈছে। আৰু চাওক আৰু গৰুকেইটাকে আজি আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। আৰু তো গাই গৰু আমাৰ কেইটা আছে আপোনালোকে দেখিব গোহালিটো। তো সেয়াই আৰু ভিডিঅ'টো চাব। তো ভিডিঅ'ৰ কণ্টেণ্ট মোৰ বিশেষ নাই, তো এনেকৈ আৰু চিম্পুল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। তো চাই থাকক ভিডিঅ'টো। খা খা ইফালে খা, ইফালে 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 খা 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 এইটো খা 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 অমিতা নহয় অলপমান খালা অমিতা বাকলি খা 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 পোৱালি কেইটামান দিব এইটো। বাপ্পা এইটো বহাগ জেঠ আহাৰ শাওন ভাদ বহুত দিন আছেচোন, ইমান টাইম ললাই বৰে। যা 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 ক'ত যা যা দুটো এক লগত নাকি? চৌৰাতি সপোনত পাচোঁ এইটো গাইটোক পোৱালি দিয়া ধুনীয়াকৈ গাখীৰ খোৱা মই দেখা না। মই দেখা নাপালোঁ বোলে ৰ গোটেই পোৱালিটো দেখাওঁচোন আৰু ৰঙাটো আগত দিব। এইটো দমৰাটো এইকেইদিন আৰু ভালকৈ খাব পাই আছে, চিলচিলা হৈ আছে না। খা খা ইয়াৰ নেস্কল কাটা গেল, এইয়া নেস্কল পুৰা টকৰা দিতুম খাটা। বাৰীৰ ঘাঁহখিনিও খাচি না, কমলা কমলা ওলাইছে একদম বঢ়িয়া। গাইজ আপোনালোকক আমাৰ গোহালিত গৰুকেইটা দেখুৱালোঁ, তো তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, দেখাই দিলোঁ। আৰু কেমেৰাটো মানে ধোৱা ধোৱা হৈ আছে, সেই কেমেৰা ভাল নহয় মোক। তো এতিয়া গৰু চৰু বান্ধি এতিয়া খৰি হাত থৈ লওঁ, মই দংকল মাৰি আছোঁ, আপোনালোকে আৱাজটো শুনি পাই আছে। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, বাই বাই।